গুড মৰ্ণিং সকলোকে আৰু ভোগালী বিহু শুভেচ্ছা দিছোঁ। তো আজি ভিডিঅ'টো কম্পালটলৰ পৰা আৰম্ভ কৰিছোঁ। মানে কথা হ'ল মোৰ মাতটো বেয়া হৈ আছে, বুজাত অলপ অসুবিধা হ'ব। মানে 2 দিন ধৰি গাটো বেয়া একদম। তো সেইকাৰণে আজি ইয়াৰ পৰা আৰম্ভ কৰিলোঁ। গতিকে দিনটো কি হয় চব দেখুৱাই আছোঁ, লগ পাম। কি হ'ব এইটো? নাৰিকল চুকি আছে, নাৰিকলৰ লাৰু চবে খাব ভাবি চবে নাই ভিদে আমাৰ ইমান যোগাৰ নাই। তাৰপিছত ইফালে আছে এইগিলা বনাব, ইফালে বুট আৰু এই বাদাম আছে, ইফালে তিল ধুই দিছে, ইফালে চুজি লৈ আহিলোঁ, ইফালে গোলমৰিচ আছে, ইফালে নাৰিকল চুকি আছে। আমাৰ এই মাঘ বিহু খোৱাৰ কাৰণে পুৰা সাজু এইটো এই মিয় বুলি কৈছে। তাৰপিছত ইফালে এই কি কালে বুলি কয় এইটো আছে, চব ধুই ধুই খাব দিয়া হৈছে। বতৰটো আজি সেমথা। ইফালে মাঘ বিহুৰ কাৰণে এই নাৰিকল চুকি আছে ইফালেদি। তাৰপিছত ইফালে আছে এইখিনি চুজি আৰু নাৰিকল মিলাই নাৰিকলৰ লাৰু, মানে চুজিৰ লাৰু। তাৰপিছত ইফালে তিল ধুই দি আছে, এইটো গোলমৰিচ লৈ আহিলোঁ, ইফালে তিল আছে, মানে তিলৰ লাৰুটো অলপ বেছি হ'ব, নিজৰ তিল না, ঘৰৰ তিল। ইফালে বুট আৰু বাদাম আছে, ইফালে আৰু নাৰিকল লৈ আনছে, ইফালে বনাই থাকব। তুমি বনাই থাক, মই অলপ ফুৰি আহোঁ। আজি মানে কি হ'ল, মাতটো অলপ বেয়া হৈ আছে। যোৱাকালিৰ পৰা গাটো একদম বেয়া, আজিও ভাল নহয়, আজিও বেয়া। তো চাওঁচোন কিমান দূৰ পাৰোঁ বনাবা ভিডিঅ'টো, যিখিনি পাৰোঁ বনাম বাৰু। মাঘ বিহু বুলি সকলোকে মাঘ বিহুৰ শুভেচ্ছা দিছোঁ। আৰু কি ক'ম, অলপমান দেখুৱাম আৰু কিবা কিবি, ভিডিঅ'টো চাই যাব। মাঘ বিহু বুলি অলপমান আমাৰ ওচৰে পাঁজৰে জেগাখিনি দেখাইছোঁ আৰু। ইফালে এইখন আমাৰ মাহাজনৰ দোকান, লখৰ দোকান। গুগলত বেছি লখৰ ষ্ট'ৰ বুলি মাৰি দিলি পাই যাবি নে কি? এইখন লখৰ দোকান। মাঘ বিহু বুলি ঘৰত এই বস্তুটো নাবনালেও হ'ব, দোকানত পাই যাব, কিনিবা বেছি নহয়, 10 টকা পেকেট। চালিও বোলে পইচা লাগে, কি কয় দোকানীয়ে। ঘৰত নাবনালেও হ'ব, ইয়াৰ পৰা কিনি লৈ গ'লে হ'ল, কম দামত দিছে, মাত্ৰ 10 টকা পেকেট। গাইজ ৰুকাৰ খানাৰ কাৰণে এটা বম মাছ আনিছোঁ। এইফালে এইটো অলপ পিছত ইয়াৰ অপাৰেশ্যন কৰা হ'ব, বাকীখিনি দেখুৱাই। এইটো চাওক, বম মাছ আনিছোঁ, আজি খানা খাব, খানা। ইফালে বিহু বুলি সান্দা খুৰা বগাই আছে না, কি বনাই আছে? এইটো কি বনাই আছা? এইটো বোলে শুকনা পিঠা হ'ব, বিহু বুলি শুকনা পিঠা বনাই আছে। এই উৰাল গাখীৰ লৈ পুৰা ভুকাই আছে, মাজাৰে ভুকাই আছে। এইফালেদি বিহু বুলি শুকনা পিঠা হ'ব বোলে, এইটো পুৰা ঘূৰা বনাই আছে। খানা হ'ব, খানা, বিহু হ'ব, বিহু। গাছ এই টেঙলি দিবলৈ তামোল গাছ না কি বান্ধিব লাগে, এই তামোল গাছ এডাল বান্ধি আছোঁ। ইফালে শুকনা পিঠা বনাই আছে, এইবাৰ যে দেখুৱাইছিলোঁ ঢেঁকী মাৰি থকা, এটা কথা কম কিবা কয় বোলে। এইফালে টেকলি পিঠা বনাই আছে এনেকে, টেকলি পিঠা মানে শুকনা পিঠা। এইটো পাক দিলাক, ইফালে এইটো পাক দিল, অলপমান সিজিল হ'লে কিমান টাইম লাগে। ইফালে আৰম্ভ দিছে বনোৱা, এইকেইখন হৈছে, এখন খাই চাওঁ ৰ। এইখন টেকলি পিঠা হ'ল, টেকলি পিঠা আহে মোৰ কাৰণে, শুকনা পিঠা এইখন খাই চাওঁ। তাৰপিছত এইফালে এটা চুজি লাৰু, মানে নাৰিকলৰ লাৰু বনাই আছে, খাই আছে। এই ৰান্ধনী এইখন পিঠা বনোৱা মানুহ বনাই আছে, খাই আছে। এইটো নাৰিকলৰ লাৰু না চুজি লাৰু, এইটো খাই চাওঁ। গাইজ ভোগালী বিহু বুলি আজি দিনটোৰ কাৰণে টিকুটমান ভিডিঅ' বনালোঁ আপোনালোকৰ কাৰণে। মানে এইফালে ভাত হৈছে, ভাত খাম,
ইফালে পিঠা বনাই আছে তো এইখিনি আছিল এটা সৰু চাই ভিডিঅ' আৰু নেকি কিবা এটা কৈ দি কি কবি সকলোৱে চেনেলটো কি কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব লাষ্ট কৰে নকয় তে হ'ব নেকি বাই বাই